থাকিলে কি হ'ব ভাগি ভীষ্ম দুম্ন যদিও বীৰ আছিল পাণ্ডৱৰ পৰীক্ষা পাতি আছিল নহ'লেনো ভীষ্ম বীৰে মাত্ৰ 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি পুলুকি পৰেনে গ'ল গ'ল ভালে হ'ল বুজিছা ভাগিন শৌৰ্য বীৰ্যটো কুৰুকুলে কিয় হিনোৱা নাই সৈন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা বুজি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা সময় ক'ত মামা ভাবিছোঁ মাত্ৰ ভাবিছোঁ কি শক্তিত বলিয়ন পাণ্ডৱ সেনানী কি শক্তিত বলিয়ন ধনঞ্জয়ে নাখিব পাৰিছে মোৰ বিপুল বাহিনী চক্ৰান্তকাৰী উৎকলীয়া কৃষ্ণই শিক্ষণ দি অৰ্জুনৰ ৰথত বহুৱাই পিতামহ বধ কৰি আৰু অস্বাস্থ্যমহত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে তুমি ঠিক কৈছা কাকা তুমি ঠিক কৈছা ভীষ্ম দুম্নক বধ কৰিব পৰা পাণ্ডৱৰ শক্তি নাই ই মাত্ৰ চক্ৰান্ত 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 এইবাৰ তাক ব্যৰ্থ কৰি অংগাধিপতি কৰ্ণৰ সেনাপতি পদ বৰণ কৰি পৰীক্ষা কৰিম মামা ভাগি পঞ্চশহুদৰে ধৰে কিমান শপতি পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে ৰাখাল বালকে কৰ্ণকো চিনাটো তাহান বুজিছা ভাগি কৰ্ণ যদি সেনাপতি হৈ ইফাল ইফাল কৰে তেতিয়া মই ধন্য বেলা মামা ভাগি এতিয়াও ম্লান নুহে ধৰ্মৰ মহিমা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰোঁ ভূতপুত্ৰ মই হ'ব পাৰোঁ বিশ্বৰ অস্পৃশ্য কিন্তু বন্ধু বুলি সখা বুলি যাক ধৰিছোঁ সাৱতী শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল নোৱাৰে ছিঙিব সেই প্ৰীতিৰ সকলো জন্মথা সেয়েহে তোমাকে আজি সেনাপতি পদে বিভূষিত কৰিব খুজিছোঁ ভাই দুখাখন দাদা ঘোষণা প্ৰচাৰ কৰা কুৰু বাহিনী অতি শীঘ্ৰে ৰংযাত্ৰা কৰিব লাগিব অংগাধিপতি হ'বহি নিজেই সেনাপতি ভাই দুখাখন দাদা এইবাৰ ৰণতো যদি হ'ব লগা আছে পৰাজয় দাদা এইবাৰ ৰঞ্জয় অনিবাৰ্য আমাৰ
তো কেনেবাকৈ ইফলীয়া কৰি পঠিয়াব নোৱাৰিনে দিহা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধি ভুৰুকা উদম জানি যাব কথাটো মামা ভাগি অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো অন্যায় যুদ্ধ কৰি অভিমন্যু বধ কৰিলো সেই সত্যই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে সেই সত্যই শত্ৰুপক্ষৰ শক্তি দান কৰিলে মাথো শত্ৰু সদায় শত্ৰু বলে কৌশলে ন্যায়ে অন্যায়ে সিহঁতক ধ্বংস কৰাই আমাৰ কৰ্তব্য অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰক কলংকিত নকৰিব সখা অন্যায় সমৰ কৰি শত্ৰুনা নোৱাৰা কৰিব প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলকতে সত্য শৈশৱৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা চলালো তথাপিও আজি পাণ্ডৱ জীৱিত নিৰ্মাণিলো যতু গৃহ প্ৰয়োগিলো হলাহল বিষ আৰু কত মৃত্যু পুৰি কৰিলো ৰচনা আঁতৰতে উৰি গ'ল ষড়যন্ত্ৰঘোৰ সত্য ৰুদ্ৰ ৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ সমৰত কৰক বাবে অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন নোহে দুৰ্যোধন এতিয়া বৰ্তমান কৰ্ণৰ কাকৰ পূৰ্ব সত্য বীৰাই মাথো ধৰ্মযুদ্ধ কৰি আহ্বান জয় হয় কিম্বা মৃত্যু কৰে আলিঙ্গন জয় হয় কিম্বা মৃত্যু কৰে আলিঙ্গন আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি দুৰ্যোধনক সকলো লাগে প্ৰতিদিনা ঘৰত আছিলা দুৰ্যোধন পাকা খেলাৰ ধৰ্মলৈ মনত নপৰিল ৰজস্বলা দ্ৰুপদীক বস্ত্ৰহৰণ কৰোঁতে ধৰ্মলৈ মনত নপৰিল মোৰ পিতা এটাকৈ অন্ধকাৰ কাৰাগাৰত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব সময় তাৰ ধৰ্মলৈ মনত নপৰিল হজিতো ধৰ্ম লাগে হজিতো পুণ্য লাগে হজিতো সকলো লাগে হজিতো ধৰ্ম লাগে হজিতো পুণ্য লাগে হজিতো সকলো